प्रत्येक बছৰে মানে আমাৰ গাঁৱত এটা খেল ধেমালি হয় গোটেই ৰাইজ মানে একতা হৈ ওলাই আহে মানে খেল খেলিবৰ কাৰণে মানে যা আগ্ৰহ আছে মানে খেলৰ প্ৰতি ইণ্টাৰেষ্ট আছে তো প্ৰত্যেকজন ল'ৰা অলপ এইফালে চাওক 100 মিটাৰ দৌৰ তো প্ৰতিযোগিতা কোন জিত হয় সেইটো চাই আছো কোন জিকিব সেইটো চাই আছো ব্লগ सेकंड ग्रुप आइले गाइस আজি মনোভাৱটো কেনেকুৱা আজি খেল বহুত ভাল লাগিছে গতানুগতিকভাৱে এনেকৈ প্ৰতি বছৰে পতা হয় ফলো ওলাই বঢ়িয়া না খবৰ কোৱা তোমাৰ খবৰ ভাল এয়া আমাৰ পৰম্পৰাগত যি খেল হৈ হয় আমি অংশগ্ৰহণ কৰিম হয় অংশগ্ৰহণ কৰিব লাগিব খেল এইটো প্ৰাইজ দিয়া হ'ব না এইটো প্ৰাইজ দিয়া হ'ব প্ৰাইজৰ কথা নাই এইটো হয় হয় এটা হ'ল এটা পৰম্পৰাগতভাৱে খেলা হয় সেইটো কাৰণে এইটোতো প্ৰতি বছৰে হয় কেনেকুৱা মনোভাৱ খেল ভালে লাগিছে এয়া বিহু কেনেকুৱা খেল খেলিবা নেখেলা অ'কে অ'কে অল দা বেষ্ট দৌৰ প্ৰতিযোগিতা হৈ গ'ল গাইছে এতিয়াও বেলেগ ধৰণৰ খেল আছে ব্লগ দেখাই আছো তই খেল নেখেল খেলিব লাগিব তো সৰু পোৱালি কাবাডী গাইছ সৰু পোৱালি কাবাডী খেলাই আছে তো মজা লাগিব গৈ আছে বিৰাট মানে চাম লৈছে সৰু পৰা ডাঙৰ লাগি দিব আৰু যোনে মানে চাই থাকক ভিডিঅ'টো কণ্টিনিউ বহুত ভাল লাগিব গৈ আছে ভিডিঅ'টো আৰু কি খেল হয় প্ৰতিযোগিতাত মই গোটেইখিনি ভিডিঅ' যোগেদি দেখাবলৈ বিচাৰিম খেলি হৈ গ'ল কাবাডী খেলে তো নেক্সট গ্ৰুপ তো চাওক সেইটো কাউণ্টাৰ কৰি লোৱা হয় নেকি এবাৰ আছে ছোৱালী মানুহৰ কাবাডী গতিকে চাচা আহিছে খেল খেলিবি নেখেল খেলিব লাগিব ন বিজি মেন তো চাওক গাইছ এতিয়া সৰু মানে সৰু ছোৱালী কাবাডী খেল হৈছে গাইছ তো কোন জিত হয় দেখাই সৰু ছোৱালী কাবাডী গাইছ বিয়া নপতা মানুহ এতিয়া আমি গৈ আছোঁ বিয়া নপতা কাবাডী খেলিব এক্সাইটেড হৈ আছোঁ কাৰণ কাবাডী খেলিবৰ কাৰণে এতিয়া আছে বিয়া পতা আৰু বিয়া কাবাডী গাইছ বহুত মজা লাগিব গৈ আছে
মানে ডাঙৰ মানে ষ্টেপ বাই ষ্টেপ হৈ আছে মানে হ'ল ল'ৰা মানুহ হ'ল কাবাডী সৰু পোৱালি কাবাডী হৈ গ'ল মানে গাইছ তো এইফালে তো এটা স্কোৱাড এতিয়া হৈ যাওঁ কাবাডী বয় মানুহ কাবাডী ধৰ 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 জুনু নব ঐ জুনু নব হাঁহ দিয়া আছে প্ৰাইচ তো চাব পাৰে পুৰা হাইট আছে পুৰা 15 ফুট মান আছে গাইজ কৈছে তো কোনে যি হয় মানে যোন জিকিব পাৰে ওপৰত উঠি মানে লৈ আহিব পাৰে সেইটো তাৰ কি খেল হয় এইটো কলগছ খেল না ইয়াত তেল খানি দিয়া হ'ব নেকি এইটো তেল দেখি কলগছত তেল খানি দিয়া হ'ব তেল খানি দিয়াৰ পিছত এটা হাঁহ এটা ব্ৰইলাৰ থাকিব যোনে জিকি মানে কি লৈ যাব কি পাব লৈ আহিছোঁ সম্পূৰ্ণকৈ মিঠাতেল ঢালি দিম তাৰপিছত কোনে কেনেকৈ উঠিব পাৰে যোনে জিকিব পাৰে কি পাব অ'কে অ'কে তুমি অংশগ্ৰহণ কৰিবা নাই খেলত এই কলগছত কৰিব লাগিব ন ব্ৰইলাৰ 3 কিলো ওজনৰ হয় তো চাব পাৰে গাইজ ইয়াত থাকিব পইচা 500 হয় আৰু আলু পিঁয়াজ হয় ইয়াত চব দিয়া হ'ব মানে এটা ভোজ দিয়া হ'ব অ'কে 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 যা যি হয় মানে সি লৈ যাব পাৰিব এইটো বিন্দাছ ইয়াত মানে অংশগ্ৰহণ চবেই কৰিব পাৰে হাইট পূৰা 15 ফুট মান হৈ যাব গাইজ তো ইয়াত সানি দিয়া আছে তেল মিঠাতেল আৰু চাব পাৰে ইয়াত আছে মানে হেৰি আছে হাঁহ আছে আৰু ব্ৰইলাৰ আছে গাইজ গাইজ হৈ হাঁহ আৰু ব্ৰইলাৰ হাঁহে কৈ আছে মোক খা মোক লৈ যা ইয়াৰ পৰা পুৰা তেলে ভিজাই দিলে গাইজ তো বালি মাৰি লৈছে উঠাবৰ কাৰণে উঠিলি নাই গ'ল হা